বন্ধুসকল, মই আজি নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি চাই থাকক, মই আজি ধেমাজিৰ আৰু এটা ধুনীয়া জেগালৈ গৈছোঁ। সেই জেগাটো হৈছে আমাৰ নিচেই ওচৰৰ ঘুগুহাটত। মই এতিয়া গৈ আছোঁ ঘুগুহাটলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া আহি মই কেঁকুৰি গাঁওখন পাৰ হ'ম। তাৰপিছতে আগৰ ভিডিঅ'টো কৈছিলোঁ এই দলংখন আছে, এই দলংখনৰ হেৰি আৰু অলপ গ'লে এটা লেফ্ট চাইডলৈ ৰাস্তা আছে। সেই ৰাস্তাটো দি গ'লে ঘুগুহাটত পাই যাব আপোনালোকে। আগতে এদিন গৈছিলোঁ ঘুগুহাটত, কিন্তু এনেকৈ ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। আজি যিহেতু ভিডিঅ' বনাম বুলি ভাবিছোঁ, তাত গৈ এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটোতে যাব আপোনালোকে। এই ৰাস্তাটোতে গৈ থাকিব। এতিয়া আহি আমি প্ৰায় পামগৈ আৰু বেছি দূৰ নাই। এতিয়া আহি আমি এতিয়া গৰৈমাৰী গাঁওখন পাইছোঁ। গৰৈমাৰী গাঁওখন পাই পেলাই আৰু অলপ যাব লাগিব। গৈ তাৰপিছত ঘুগুহাটত পামগৈ। চিধা যাওঁগৈ আৰু এইডোখৰ চিধা যাওঁ। মানে আপোনালোকে আহি চিধা মানে যাব পাৰিব। এইফালে এটা ৰাস্তা আছে। ৰাস্তাটো মানে এইটো পকা ৰাস্তা নহয়, কেঁচাই, কিন্তু ভালেই আছে ৰাস্তাটো, ইমান বেয়া নহয়। এইফালে আহিব আপোনালোকে যদি আহে। ৰাস্তাটো ঠিকেই আছে বাৰু, ইমান তাত বেয়া নহয়। সেইদিনা মানে শিৱৰাত্ৰিৰ দিনা মানে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ ঘুগুহাটত। যোৱাটো নহ'ল, কাৰণ বাইকখন ছাৰ্ভিচিং কৰা নাছিলে। এতিয়া ছাৰ্ভিচিং কৰি হৈ গ'ল ধুনীয়াকৈ। ছাৰ্ভিচিং কৰি ক্লিয়াৰ এতিয়া বাইকখন খুব ধুনীয়াকৈ, এতিয়া ভাল লাগিছে চলাই। আৰু অলপ যাব লাগিব। এইডোখৰ আগত ওলালোগৈ। আমাৰ ধেমাজিত যে ইমান ধুনীয়া ধুনীয়া জেগা আছে, কিছুমান মানুহে নাজানে মানে। সেইকাৰণে আজি চব এইবিলাক প্ৰায় মই এতিয়া হাবুং গৈছোঁ, তাৰপিছত গ'লোঁ মালিনী থান গৈছিলোঁ, তাৰপিছত এতিয়া আজি আহিছোঁ ঘুগুহাটত। এনেকৈ ভাল ভাল জেগাবিলাক দেখাইছোঁ আৰু আপোনালোকক। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি গৈ আছোঁ নোৱা থান পাৰ হৈ যাব লাগিব ঘুগুহাটত গ'লে। আগত কি ধুনীয়া কলৰ বাৰী এইখন, খুব ধুনীয়া লাগিছে দেখিবলৈ। এইটো খেতি কৰা আছে নেকি, কলৰ মানে ইয়াত হেৰি কৰা আছে। এইটো বহুত কলগছ আছে ইয়াত। এইবিলাক আগলৈ চাওক আপোনালোকে। এইখন ৰাইট চাইডলৈ চাওক, বহুত কল পুলি ৰুই থৈ দিয়া আছে তাত। আজিও সৰু ল'ৰা এটাই গৰুক পানী খুৱাবলৈ পানী আনি আছে, তেতিয়া দাঙিবলৈ পোৱা নাই। ভাইটি যোৱা আহি প্ৰায় নোৱা থানৰ ওচৰ পালোহি। ওচৰৰ পাই পেলাই এতিয়া আমি পামগৈ ঘুগুহাটত। ঘুগুহাটতো খুব মানে ধুনীয়া হয়। এইটো আগৰ দিনৰ ৰজাবিলাকে তাত থাকিছিল মানে। আৰু তাত বোলে গছ দুজোপা মানে তলৰ পৰা ধুনীয়াকৈ ওলাইছে, এক্সট্ৰাকৈ গছ কেইজোপা, কিন্তু ওপৰত গৈ পেলাই জোৰা খাই আছে বোলে। মই সেই গছজোপা আগতে চাইছিলোঁ, কিন্তু ইমান ভালকৈ মন নকৰিলোঁ। এতিয়া আজি তাত ভালকৈ দেখাম কৰি লৈ আহিছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। এয়া আহি আমি এতিয়া হেৰি পালোহি, নোৱা থানৰ ওচৰ পালোহি। গৰম দিন পাইছে, পূৰা গৰম উঠি গৈছে।
ভিউটো চাওক কি ধুনীয়া দেখো গছৰ পুলি আছে ধুনীয়াকৈ কুঁহি পাতলাই আছে নতুন নতুন এইটো এটা টাৰ্ণিং এই টাৰ্ণিংটো গৈ অলপ পাছত ৰাইট ছাইডলৈ সোমাব লাগিব ৰাইট ছাইডে মানে আকৌ গৈ আকৌ লেফ্ট যাব লাগিব লেফ্টত চিধা গৈ থাকিব লাগিব তেতিয়া ঘুগুৰা দলটো আপোনালোকে পাই যাব ধুনীয়াকৈ ৰাস্তা কাষতে আছে এইফালেদি গৈ এতিয়া আমি ক'ত পামগৈ ঘুগুৰা দল এতিয়া আহি প্ৰায় ঘুগুৰা দলৰ ওচৰ পালোহি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু শেষলৈকে ক'ম বাৰু এয়া আহি প্ৰায় ঘুগুৰা দলৰ ওচৰ পালোহি এতিয়া আহি প্ৰায় গেটখন পালোঁ এইখন গেটখন চাওক দুফালে দুটাকৈ ধুনীয়াকৈ ডাঙৰকৈ ডেৰগন দিয়া আছে এইখন শিৱৰাত্ৰিৰ কাৰণে এই আগৰ গেটখন বনোৱা আছিলে কি ধুনীয়া লাগিছে দেখিবলৈ ইয়াত 70তম হৈছে মানে 70 বাৰ হৈছে ইয়াত ঘুগুৰা দলত শিৱৰাত্ৰি পতা এইফালে চাওক ডেৰগনটো খুব ডাঙৰকৈ আৰু খুব ওখকৈ বনোৱা আছে মানে এইটো আৰু গেটখন খুব ডাঙৰ হয় ৰঙা কালাৰ একদম ধুনীয়া লাগিছে দেখিবলৈ এতিয়া আমি ভিতৰলৈ যাম ঘুগুৰা দলৰ ভিতৰত গৈ কি আছে আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু দেখাম এইফালে চাওক আগৰ দিনৰ ঐতিহাসিক ঘুগুৰা দল আৰু কি ঘুগুৰা ধেমাজি জিলা এনেকৈ লিখা আছে ইয়াত তলত আৰু মানে কিহৰ কাৰণে কোনে বনাইছিলে এইবোৰ লিখা আছে মানে তলত ভালকৈ লিখা আছে ইয়াতে আহিলে এবাৰ পঢ়ি চাব এতিয়া আমি ভিতৰলৈ যাম গেটৰ এইফালে এতিয়া গেটৰ ভিতৰলৈ যাওঁ এইফালে চাওক ভিতৰৰ ফালৰ পৰা চাওক গেটখন কিমান ডাঙৰ হয় বহুত ডাঙৰ ইয়াত টিলিঙা ওলোমাই থোৱা আছে মানে ইয়াত বজাবলৈ এখন চাওক বগাকৈ খুব ধুনীয়াকৈ দিয়া আছে এইফালে ৰং কৰা আছে ডাঙৰ হয় এখন বহুত ডাঙৰ হয় গেটখন দেখিবলৈ এইফালে ভিতৰৰ ফালৰ পৰা চাওক বাহিৰলৈ এতিয়া আহি আমি প্ৰায় ঘুগুৰা দল পাই গ'লো এইফালে এটা খাল আছে খুব ধুনীয়াকৈ এইটো আগৰ দিনৰ খাল হয় এইটো পানী নাই এই খালটোত এই শিৱৰাত্ৰিৰ কাৰণে কি ধুনীয়াকৈ বগা ইয়াত কাষৰ ফালে বাঁহ দিয়া আছে বেৰি ধুনীয়াকৈ খুব ধুনীয়াকৈ চুননা আছে বাঁহ চাওক খুব ডাঙৰ খাল এটা আছে এইটো চাওক এইটো এটা খাল এইফালে এটা খাল প্ৰায় পুখুৰী ইয়াত কেইটা আছে 1 2 3 4টা পুখুৰী আছে ডাঙৰকৈ এইফালে চাওক লোহৰ গেট বনাই থৈ আছে তাৰপিছত পামগৈ কিবা এই ওচৰত পামগৈ ঘুগুৰা দলৰ এইখন চাওক এইফালে ৱেলকাম বুলি লিখা আছে বগা আখৰেৰে খুব ডাঙৰকৈ এইফালেদি এতিয়া ঘুগুৰা দলৰ ওচৰত গৈছোঁ আমি এইটো ঘুগুৰা দলৰ আগত এটা সৰুকৈ নামঘৰৰ নিচিনাকৈ বনাই থৈ দিয়া আছে তাৰ পিছফালে দৌলটো আছে এইফালে আগৰ দিনৰ কিবাকিবি লিখা আছিল এইখিনি চাওক আৰু এইফালেদি এইডোখৰ মানে ফুলৰ টাব দি পেলাই ধুনীয়াকৈ ৰাউণ্ডকৈ এটা হেৰি এইটো কিহৰ কাৰণে বনাই থৈছে নাজানো ভালকৈ কিন্তু দেখিবলৈ খুব ধুনীয়া লাগিছে এইডোখৰ ফুল আছে যিহেতু এইফালে চাওক আহি মই প্ৰায় এতিয়া এই গছ দুজোপাৰ তলত পাইছোঁ এই গছ দুজোপা মানে তলৰ পৰা এক্সট্ৰাকৈ লোৱা হৈছে কিন্তু ওপৰত গৈ পেলাই আকৌ লগ খাই গৈছে মানে এইফালে চাওক এনে শিৱ পূজা কৰা আছিলে ইয়াতে ইয়াত চাওক তলৰ পৰা এক্সট্ৰাকৈ ওলাইছে কিন্তু ওপৰত এইফালে লগ হৈ গৈছে এইফালে দেখিছে নহয় হালধীয়াকৈ তাত কাপোৰ বান্ধি থৈ দিয়া আছে এইফালে লগ হৈ গৈছে তাৰ এইফালে আছে ঘুগুৰা দলটো দৌলটোৰ ভিতৰলৈ যাম এতিয়া আমি দুয়োজনে
কেমেৰাখিনিত মানে মাথাত লাগি গৈছিলে। এতিয়া আহি এতিয়া ঘৰুৱা তলৰ ভিতৰত গৈছোঁ আমি দুজনে। লগৰ এজন আহিছে, দিয়ন আৰু মই আহিছোঁ। এইবিলাক পূজা কৰা হৈছিলে ঘৰুৱা তলৰ ভিতৰত। এইবিলাক দবা, এইটো ডাঙৰ, খুব ডাঙৰ দবা। এটা বয়োজ্যেষ্ঠ আছে। এইখিনি আছে, শৰাই আছে। এই শৰাইখিনি ধূনা, এইটো হেৰি ধূপ জ্বলাবলৈ বস্তু ইয়াত শংখৰ চব থৈ দিয়া আছে ইয়াতে। শিৱৰাত্ৰি পতা হৈছিলে ইয়াতে। এতিয়া গুৰুৱাৰৰ ভিতৰত গৈছোঁ, দৌলটোৰ ভিতৰত। খুব আন্ধাৰ এই দৌলটোৰ ভিতৰত, একো দেখিয়ে নাপায়। এতিয়া লাইট মাৰ, লাইট চুইচ আছে নেকি ইয়াত চাব লাগিব। কিন্তু কথাবিলাক পূৰা ঘূৰি ঘূৰি আহিছে মানে ইয়াত। খুব আন্ধাৰ এইটো দৌলটো। এই লাইট আছে, লাইট জ্বলাবি দেই। কাৰেণ্টটো নাই চাগে, লাইটটো জ্বলা নাই। খুব আন্ধাৰ এইটো লাইটটো, একো মোবাইলৰ লাইট একো পাত্তাই নাপায় মানে। এইফালে চাগে এইখিনি শিৱ পূজা কৰা হৈছিলে সেইদিনা দৌলটোৰ ভিতৰত। খুব ধুনীয়াকৈ গোটেই মানে ভগৱানবিলাকৰ ইয়াত ফটো উঠোৱা আছে। ইয়াত শিৱ ফটো আছে, কালী ফটো আছে, আৰু ইয়াত শিৱ পূজা কৰা হৈছিলে। ইয়াত চাওক, শিৱৰাত্ৰিৰ দিনা এইটো দৌলটোৰ ভিতৰত আছিলে। এইটো দৌলটোৰ ভিতৰত খুব আন্ধাৰ, বহুত আন্ধাৰ, একো মানে দেখিয়ে নাপায়। এতিয়া কাৰেণ্টটো নাই। এনেকৈ লাহে লাহে চাৰিওফালে দৌলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাওক, এইফালে ফটো উঠোৱা আছে আগৰ দিনৰ। চাৰিওফালে এইটো এটা মানে ৰাস্তা বুলি ক'ব লাগিব। চাৰিওফালে এইটো এটা ৰাস্তা বনাই থোৱা আছে। এইটো চাওক, এইফালে এতিয়া একেবাৰে শেষৰ বাউণ্ডাৰীৰ ফালে আহিছোঁ। এইফালে চাওক, কি ডাঙৰ হাবি। এইফালে পুৰা ডাঙৰ ডাঙৰ গছ আছে ইয়াত, চকুৰে মনিব নোৱাৰি মানে। এইকেইটা পোৱালীকেইটা তাত হেৰি লৈছে, আঁকিব লৈছে গছ সৰু ল'ৰাকেইটা। লতুৱাৰ পৰা আহিছে বোলে। চাওক, গুৰুৱা দৌলটো কিমান ডাঙৰ। পুখুৰী এইটো। ভিডিঅ'টো চাই ভাল লাগিলে অৱশেষত কৈছোঁ, ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, আৰু ফুল ৱাটচ কৰিব, আৰু লগৰবোৰে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে ছাবস্ক্ৰাইবাৰ অতি সোনকালে 500 মান হৈ যায়। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ইমানতে ধন্যবাদ, আৰু নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ।